ছাৰসকল বানপানীৰ সময়ত হাজিৰা কামলা কৰা পৰিয়াল প্ৰত্যেকখিনি পেটৰ মুখত ল'ৰা ছোৱালীৰ ক্ৰদন সহ্য কৰিব নোৱাৰি ছাৰ আহোন আহাত ক'লাক যে আমাক খাদ্য লাগে। কোন ছাৰ আহিছিল? চন্দ্ৰ ছাৰ আহাতে ক'লাক তেওঁৰ কৰ্মচাৰীবিলাকে কয় যে চাপত দিলি হ'ব, চাপত দিলি হ'ব। মানুহে কি চাপৰ বাচি খাই থাকিব পাৰে নেকি ছাৰ? আপুনি উপলব্ধি কৰক। একবাৰ আহি আপুনি মুখ্যমন্ত্ৰী হিচাপে ইয়াত ভৰি দিব লাগে ছাৰ। আপুনি চন্দ্ৰমোহনক অকাল ভিত্তি কৰি থাকিলে নহ'ব। তেওঁ কি কৰি আছে, কোন অট্টালিকাত ঘূমি আছে আৰু তেওঁ প্ৰজা ক'ত শুই আছে, কি খাই আছে, বান বিচাৰ একো নাই। কিয় আপোনাক কিয় মুখ্যমন্ত্ৰী হিচাপে আপোনাক কি সন্মান যাব নেকি একেইদি? তাৰপিছত আকৌ নাইব পাৰে ৰাতি লাইট কিনি অনুমেট হয় সাপে খাই মাৰিব ধৰে আমাক আৰু নেমুনে থাকিব লাগে। চাউল দালিতো নাইয়ে লঘনে বাগানেও সাপৰ ভয় ধুমকি আহে, লাইটৰ পোহৰো কাটি দেই।